হেল্ল' এভৰিৱান, নমস্কাৰ। মই শেৱালীয়ে আপোনালোকক মোৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি লক্ষী পূজা, সকলোৰে কাৰণে এটা বৰ শুভ দিন। বিশেষকৈ মহিলাসকলৰ কাৰণে এইটো বৰ পবিত্ৰ দিন। আপোনালোক সকলোলৈকে মই লক্ষী পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনালোকৰ দিনবোৰ যেন সুখে শান্তিৰে ভৰি পৰে, ঐশ্বৰ্য বিভূতিৰে ভৰি পৰে, তাৰে কামনা কৰিলোঁ। লক্ষী পূজা আপোনালোকে পালন কৰিছেনে? মই সৰু সুৰাকৈ পালন কৰিলোঁ, তাকে আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আহকচোন মই এতিয়া কি কৰিলোঁ আপোনালোকক দেখাম। তুলসীৰ তলতে ধূপ চাকি আগবঢ়াই দিলোঁ, প্ৰসাদো আগবঢ়াই দিছোঁ। এতিয়া জা-জনীয়ে লক্ষী চৰিত্ৰ পুথিখন পঢ়িব। জয় জয় কৃষ্ণ কৃপাময় দেৱ হৰি, মহা পাপী নিষ্ঠৰে থাক স্মৰি, যাৰ লীলা বিস্ময়না হিকে পাৰ, হেন কৃষ্ণ পদে কৰোঁ কোটি নমস্কাৰ, গুৰুৰ চৰণে মন হৃদয়ত ধৰি, ব্যাস আৰু বাল্মীকি নিবৃত্তি ঋষিগণ, আদ্য গুৰু বন্ধু পিতৃ মাতৃ চৰণ, সৰস্বতী মাওক কৰিয়া নমস্কাৰ, লক্ষ্মী চৰিত পদ কৰিলোঁ প্ৰচাৰ, যি ঘৰত লক্ষ্মী দেৱী সদায়ে থাকয়, জীৱা দুখে লক্ষ্মী দেৱী কিহকতে জয়, ইষব কথক আৱে কৰিলোঁ ব্যাখ্যান, লক্ষী হৰি সংবাদ শুনি উষা বধান, মেৰু পৃষ্ঠে ৰত্ন ক্ষণে থাকয় বাকিয়া। কৃষ্ণ। এতিয়া পুৰি বনাবলৈ লৈছোঁ। প্ৰসাদ খালোঁ, প্ৰসাদ খাই পুৰি বনাবলৈ লৈছোঁ। প্ৰসাদ দিয়া সেয়া ভিডিঅ'টো আপোনালোকক দেখাব পৰা নগ'ল। আমাৰ ঘৰত কিবা অনুষ্ঠান বা এনেকুৱা উৎসৱ হ'লে পুৰি তৰকাৰী বনোৱা হয়। ঘৰৰ সকলোৱে পুৰি তৰকাৰী খাই ভাল পায়, সেইকাৰণে আজি বুটৰ দাইল আৰু পুৰি বনালোঁ, আৰু অকণমান পায়সো বনাইছিলোঁ। আজি হেনো মিঠা খাব লাগে, সেইকাৰণে অকণমান পায়স বনালোঁ। আপোনালোকে বাৰু কি বনাইছে জনাবচোন। পুৰি হৈ আছে, ফুলা ফুলা পুৰি।
এয়া লক্ষী পূজাৰ আমাৰ পুৰি তৰকাৰী ৰেডি হৈ গ'ল। অকণমান পায়স বনাইছিলোঁ, বুন্দিয়া, বুট দাইল, পুৰি, এয়া ফুলা ফুলা পুৰি, প্ৰসাদ। আমাৰ লক্ষী পূজা বুলি ইমানেই আছিলে আজি। শেষত লক্ষী পূজাৰ আকৌ এবাৰ আপোনালোকক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। শুভৰাত্ৰি। বাই বাই।